নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল ধৰিত্ৰীজ কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি কেইখনমান কাঠিয়েৰা বোৱা চাদৰ আৰু লগতে গোটেই গাই বুটা বসা কেইখনমান পাৰি দিয়া বোৱা চাদৰ। আহকচোন চাওঁ। প্ৰথমে দেখাইছোঁ আপোনালোকক নীলা পাৰীৰ গোটেই গায়ে বুটা বসা বোৱা চাদৰ। এইখন আঁচলটো এনেদৰে দিয়া হৈছে, চাওকচোন বাৰু। ইয়াতে কি দিয়া হৈছে, সেউজীয়া সূতা দিয়া হৈছে, ৰঙা সূতা দিয়া হৈছে, মিক্স কৰি দিয়া হৈছে, এনেদৰে দিয়া হৈছে আৰু গোটেই গাই বুটাবোৰ এনেদৰে অলপ ঘনকৈ দিয়া হৈছে, চাওকচোন। আমাৰ বেছিভাগ যেহেতু পাৰীটো যেনেকুৱাকৈ দিয়া যায়, যি সূতাৰে দিয়া যায়, আমাৰ ফুলবিলাকো তেনেকুৱাই কৰি দিয়া যায়। ইয়াতে কি হৈছে, আমাৰ পাৰীটোৰ উপৰিও যেটো কালাৰ আছে, ব্লু কালাৰ আছে, তাৰ উপৰিও কি হৈছে গ্ৰীণ আৰু ৰেডটো মিক্স কৰি দিয়া হৈছে। গতিকে চাদৰখন দেখিবলৈ অলপ শুৱনি হৈছে আৰু চাদৰখন বোৱা হৈছে মাৰ্চাজ সূতাৰে। আন এখন দেখুৱাইছোঁ আপোনালোকক এইবাৰ। এইখন পাৰীটো অলপ বেলেগ ডিজাইনত দিয়া হৈছে। আপোনালোকৰ ঘৰত নিশ্চয় আছে, হ'লেও আপোনালোকে ডিজাইনবোৰ চাই লওক। এনেকৈ দিয়া হৈছে, কমলা ৰঙৰ সূতা দিয়া হৈছে আৰু সেউজীয়া সূতা দিয়া হৈছে এনেদৰে। আকৌ আঁচলটো দিয়া হৈছে, এটা ফুল দিয়া হৈছে, সৰু ফুল। আকৌ ধুনীয়াকৈ ইয়াতে গুণা পাৰি, আঁচৰ মাজত গুণা পাৰি এনেদৰে ডিজাইন কৰা হৈছে। আৰু চাওকচোন, গোটেই গাই কি কৰা হৈছে, এনেদৰে সৰু সৰুকৈ গুণাৰ মাজত বুটা দিয়া হৈছে। সৰু বুটা, ঠিক বুটা বুলিও ক'ব নোৱাৰি, আমাৰ ভাষাত এই চেৰি বুলিও কয় কিছুমানে। চাওকচোন, এনেদৰে দিয়া হৈছে। এইখন চাদৰ গুণা দিয়াৰ কাৰণে মানে জিলিকনিটো বেছিকৈ অলপ দেখিবলৈ পোৱা গৈছে। এইখন এইবাৰ দেখুৱাইছোঁ আপোনালোকক আন এখন চাদৰ। চাদৰখন এইখন অলপ ৰঙীন হয়, বগা মাৰ্চাজত পাত বোৱা হৈছে। এইখন চাওক, বগা মাৰ্চাজত পাত বৈ দিয়া হৈছে। এই অকণমান আপোনালোকে ফালে চাওক, ইয়াতে দেখাই হৈছে, ইয়াতে দিয়া হৈছে ৰঙা আৰু ক'লা আঁচু। ইয়াতে পাত বোৱা নীলা পাতটো বৈ দিয়াৰ কাৰণে ইমানকৈ মানে কি কৰিব পৰা নাই, আঁচুটো ইমান ধৰিব পৰা হোৱা নাই। এইখিনিত আপোনালোকে গমেই পাব। এই আঁচলটো দিয়া হৈছে এনেদৰে ধুনীয়াকৈ গুণা দিয়া হৈছে। কাপোৰ কেইযোৰৰ মোৰ মানে জোৰ কৰা নাই, ছিংগল চাদৰ হয়। এয়া চাওকচোন বাৰু, চাদৰখন দুবাৰ তিনিবাৰমান ধুইছোঁ, তেতিয়াও ধুনীয়া হৈয়ে আছে। চাওক, ল'বলৈ চাদৰবিলাক বহুত ধুনীয়া পাতল হৈছে, মিহি হৈছে। আপোনালোকক মই ডিজাইনবোৰ দেখুৱাইছোঁ, আপোনালোকেও কাপোৰ নিশ্চয় বৈয়ে থাকে, গতিকে এনেদৰে ডিজাইন দিব পাৰিব। এইখন এইবাৰ আপোনালোকক দেখুৱাইছোঁ কাঠিয়েৰা চাদৰ দুখন। নীলা এখন আছে, প্ৰথমতে আপোনালোকক সেউজীয়াখন দেখুৱাইছোঁ। এইখন চাওক, এইখন সেউজীয়া পাৰি দিয়া হৈছে। ইয়াতে কাঠিয়েৰা চাদৰকেইখনত একো বচা হোৱা নাই, ফুল তোলা হোৱা নাই, ইয়াতে কেৱল আঁচু পাৰি থোৱা হৈছে। আপোনালোকে চাওকচোন, কাঠিবোৰ কেনেকুৱাকৈ এৰিছে। এতিয়া দুটা তিনিটামান কাঠি এৰি দিয়া হৈছে। এয়া অলপ পাতলকৈ, ইমান ধুনীয়া দেখিছে। গৰমত ল'বলৈ যথেষ্ট আৰামদায়ক। আমাৰ টিউটৰবিলাকে গমেই পায়। ঠাণ্ডাৰ দিনত কিন্তু আকৌ ল'বলৈ অলপ দিগদাৰ হয়। চাওক, আন এখন কাঠিয়েৰা চাদৰ আপোনালোকক মই দেখুৱাইছোঁ। এইখনৰ কিন্তু অলপ ঘনকৈ কাঠিবিলাক এৰি দিয়া। এইখন নীলাপাৰীৰ, ইয়াত আঁচুটো অলপ বেলেগ ষ্টাইলত পৰা হৈছে। এয়া চাওক, আঁচলটো এনেকুৱাকৈ দিয়া হৈছে আৰু কাঠিবিলাক এইখনত অলপ ঘনকৈ এৰিছে। এইখন চাওক, এনেকুৱাকৈ। মই মোৰ কালেকশ্যনৰ কেইখনমান চাদৰ আপোনালোকক দেখুৱালোঁ। কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।